প্ৰাৰ্থনা প্ৰাৰ্থনা কি হয়? কাক কওঁ আমি প্ৰাৰ্থনা? যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি ভগৱানৰ ওচৰলৈ গৈ বহিছিলোঁ। তেতিয়া আমি কৈছিলোঁ, হে ভগৱান, আমাক শক্তি দিয়া। হে ভগৱান, আমাক শক্তি দিয়া, বল দিয়া, মুক্তি দিয়া, ধন দিয়া। আমি সদায় এইবোৰেই বিচাৰি থাকোঁ ঈশ্বৰক। যেতিয়া যাওঁ হাত জোৰিলোঁ, বাছ এয়াই প্ৰাৰ্থনা কৰিছিলোঁ। যেতিয়া ডাঙৰ হ'লোঁ তেতিয়াও এয়াই প্ৰাৰ্থনা কৰোঁ, আমাক এইটো দিয়া, আমাক সেইটো দিয়া। পাছত এদিন এই কথাই মই বুজিলোঁ যে এয়াই নেকি প্ৰাৰ্থনা? নহয়, সঁচা প্ৰাৰ্থনা, সঁচা ভক্তি সেয়াই হয় যেতিয়া আপুনি ঈশ্বৰৰ ওচৰলৈ গৈ ঈশ্বৰৰ আগত বহে। না আপুনি কিবা কয়, না আপুনি তেওঁৰ পৰা কিবা বিচাৰে, না আপুনি তেওঁক কিবা মুখেৰে কয়, না ভিতৰৰ পৰা কিবা কয়। আপোনাৰ আত্মা শান্ত হয়, সুখদায়ক হয় যেতিয়া আপুনি তেওঁৰ নিচিনা একেবাৰে শান্ত হৈ থাকে। কাৰণ আপোনাৰ ঈশ্বৰে সকলো জানে। ঈশ্বৰৰ পৰা কিবা বিচাৰা সদায় তেওঁক কিবা নহয় কিবা কৈ থকাই প্ৰাৰ্থনা নহয়। প্ৰাৰ্থনা সেয়া হয় য'ত আপুনি একোৱেই নকয় আৰু আপোনাৰ ঈশ্বৰে শুনি লয়। আপুনি শান্তিৰ মনেৰে তেওঁৰ ওচৰত বহিব, তেওঁক চাব, স্মৰণ কৰিব। মোৰ মতে প্ৰাৰ্থনা এয়াই হয়, ভক্তি এয়াই হয়।